दिनै इंराजि गोदान बोसोर 2022 नि गिबि सान 1 जानुवारि बरायबाय गोदान बोसोर 2026 हादोरसानाङै मठ मन्दिरफोराव सिबियारिफोरनि होंगो दोंगो मोजां हास्थायना नुवाथारिनि सेराव फुजा आरज फारसेथिं गोदान बोसोरखौ बरायना रंजा बाजा थासारि हादोरसा नाङैनो गोदान बोसोरनि गिबि सानाव मोजां हास्थायना नुवाथारिनि सेराव बोर नागिरना फुंनिफ्रायनो मठ मन्दिर थानसालिफोराव सिबियारिफोरनि होंगो दोंगो नुनो मोननाय जायो। गोदान बोसोरखौ बरायनायजों लोगोसे 1 जानुवारि फालिथायनि थांखियै लावखार ओंखाम जाग्रा थावनिफोराव रंजा बाजा नुनो मोननाय जायो। बिटिसिनि राजथावनि क'क्राझार नोगोरनि गोजाम जारिमिनारि फाग्ला बाबा मन्दिरावबो नुवाथारिनि सेराव बोर नागिरना गोदान बोसोरनि गिबि सानाव सिबियारिफोरनि होंगो दोंगो नुनो मोननाय जायो। गोबां थावनिनिफ्राय सिबियारिफोरा फुजा आरज खालामो। प्रथमे मैं आपनालोक सकलोलै प्रेसলৈ আপোনালোকৰ প্ৰেছলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি 2026 চনৰ যি নতুন বছৰ এই নতুন বছৰত মই সকলো অসমবাসী বিটিচিবাসী আৰু সমূহ ভাৰতবাসীলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ যি বিটিচি অঞ্চল এই অঞ্চলত যাতে শান্তিয়ে বিৰাজ কৰে আৰু অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে যাতে উন্নতি হয় তাৰ বাবে মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আজি এই মন্দিৰত বহুতো লোক সমাগত হৈছে নতুন বছৰৰ বাবে যাতে সকলোৱে নিজৰ নিজৰ জীৱনৰ যিটো মংগল আৰু উন্নতিৰ কাৰণে আজি ইয়াত প্ৰাৰ্থনা কৰিব আহিছে আৰু গোটেই যাতে আমাৰ অঞ্চলত সকলোৱে মিলা প্ৰীতিৰে আমি বাস কৰিব পাৰোঁ আৰু এটা শান্তি পৰিৱেশ হয় তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু এই আমাৰ পাগলা বাবা মন্দিৰত কোকৰাঝাৰৰ যিটো পাগলা বাবা মন্দিৰ এই মন্দিৰত মই সকলোৰ কাৰণে মই মংগলৰ কামনা কৰিবলৈ আহিছোঁ। ধন্যবাদ। फारसेथिं गोदान बोसोरनि गिबि सानाव मानास हायुङारि हाग्रामायाव दावबायारिफोरनि होंगो दोंगो हादोरसानि दाब दाब जायगाजों लोगोसे मानासावबो रंजा बाजा थासारि नुनो मोनदों। दाब दाब जायगानिफ्राय दावबायारिफोरा फुंनिफ्रायनो होंगो दोंगो जाफैदों। नखरजों लोगोसे फैनानै बोसोरनि जोबथा सानाव रंजानाय गोसोखांथि लाखिनाय थांखियै मानासाव फैदों दावबायारिफोरा। मानासाव मिथिंगानि समायना नुथाय गोबां रोखोमनि दाउसिन दाउला मि जुनादजों लोगोसे मोसा मैदेर दावरायनि गां फुवारनाय नुथाया मुहि होयो दावबायारिफोरखौ। जरखायै नसुंसे हादोर भुटाननिफ्राय बोहैबोनाय मानास आरो बोरसि दैमानि हायला हुइला बोहैबोनाय गोजों दैनि नुथाया आखाइ फायखनना लिंहरदों। সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি আমাৰ যি নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ সকলোৱে পালন কৰক আৰু যি চৰকাৰে যি নিয়ম বান্ধি দিছে সেই নিয়মবিলাক মানি চলিব লাগে। যেনেকৈ ড্ৰিংক এণ্ড ড্ৰাইভ কৰিব নালাগে বুলি দিছে। তো সুস্থ সবলভাৱে আৰু শান্তিৰে আপোনালোক সকলোকে অসমবাসীৰ ৰাইজক মই অনুৰোধ জনালোঁ আমাৰ যি ইংৰাজী নৱবৰ্ষ আহি আছে গতিকে সেই ইংৰাজী নৱবৰ্ষ আপোনালোকে পালন কৰক। মানাহ ঘূৰিলোঁ হয় কি কৈছে পৰিয়াল হয় হয় ভিতৰত গৈছোঁ অতি সুন্দৰ। আৰু আমি যিখন ৰিজৰ্টত আছিলোঁ কি আছিলে দাওৰাই ৰিজৰ্ট তাতো খুব ভাল লাগিল। বিহেভিয়াৰখিনি খুব ভাল আপোনালোকৰ এই অঞ্চলৰ গোটেই বিহেভিয়াৰ ভাল। আমি ডিব্ৰুগড়ৰ পৰা আৰু চৰাইদেউৰ পৰা আহিছোঁ খুব ভাল লাগিল। আৰু যিটো মানসৰ যি পৰিস্থিতি আৰু যিখিনি আমি বন্য জন্তু দেখা পালোঁ সঁচাই আনন্দিত। ইমান সুন্দৰকৈ এই পৰিৱেশখিনি ইয়াৰ কৰ্মচাৰীসকলে বজাই ৰখাত অত্যন্ত সুখী হৈছোঁ। আমি যিটো মানসৰ যিটো আকৰ্ষণ ময়ূৰ চৰাই দেখিলোঁ, হাতী দেখিলোঁ, গঁড় দেখিলোঁ আৰু দুৰ্ভাগ্যবশতঃ হয়তো বাঘটো দেখা নাপালোঁ। কিন্তু আকৌ আহিম কিবা এটাতো চাবলৈ আকৌ এবাৰ আহিব লাগিব গতিকে বাঘটো আমি আকৌ এবাৰ চাবলৈ আহিম। হয়
হয় খুব ভাল লাগিল মথনগুৰি যিটো পৰিৱেশ ভাল লাগিল আৰু আমি বৰ্ডাৰলৈকে গ'লোঁ মথনগুৰি বৰ্ডাৰ যিটো আছে তালৈ গ'লোঁ পৰিৱেশটো বহুত সুন্দৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ আচলতে ক'বলৈ গ'লে আৰু প্ৰাকৃতিক যি সৌন্দৰ্য আমি সেই প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰভাৱে উপভোগ কৰিলোঁ সকলোৱে বিশেষকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালী যি কেইজন আহিছিল তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এনেধৰণেৰে যি এটা সময় কটালে তাৰ বাবে এওঁলোক গোটেই জীৱনভৰ এওঁলোকৰ ৰোমন্থন হৈ থাকিব যে আমি এনেকুৱা এখন মানাহলৈ আহি মাথানগুৰিৰ নিচিনা এটুকুৰা জেগাত এনেকুৱা এটা বাল্যকাল আমি অতিবাহিত কৰিছিলোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত बेबादिनो गोदान बोसोरनि गिबि सानाव धमधमानि जारिमिनारि हनुमान मन्दिरावबो फुंनिफ्रायनो सिबियारिफोरा बोर लानो होंगो दोंगो जानाय नुनो मोन्दों। নতুন বছৰৰ কাৰণে বহুত আনন্দিত আৰু ভাল কামনাৰে এইটো বছৰটো ভালকৈ যাওক তাৰ বাবে আহিছোঁ। কালি পুৰণি বিদায় দি আজি নতুন বছৰৰ পাতনি মেলিছে। এই 25ৰ যি মানে বহুকেইজন আমি শিল্পীক হেৰুৱালোঁ, প্ৰাণৰ শিল্পী জুবিন দাৰক হেৰুৱা কি ক'ব? 26টো কেনেকুৱা হওঁ আপুনি বিচাৰে? কি ক'ম, এইটো বহুত দুখৰে কথা গ'ল। এইটো 25ত এনেকৈ দিন নাহক আৰু এইটো নতুন বছৰত ভালকৈ যাওক, 26টো ভালকৈ যাওক। হনুমান বাবা কি বিচাৰিব আপোনাক, কি কামনা কৰিব? তাকে কামনা কৰিছোঁ যেন আৰু তেনেকৈ শিল্পীক আৰু হেৰুওৱা নহয়, আমাক ভালদৰে 26টো আহক। News Desk Report, Bodo Live 24.